ফ্ৰেণ্ডছ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 17 অক্টোবৰ, সেইবাবে আজি কাতি বিহু। পথাৰত ঠগি দিবলৈ আহিছোঁ, চাকি দিবলৈ আহিছোঁ। তো ভিডিঅ'টো দেখাই আছোঁ, চাই থাকক। পথাৰ, ইয়াত আমাৰ খেতি আছে, তো সেইবাবে আহিব লগা হ'ল আৰু। ইমান ধুনীয়া পথাৰখন। মই আহিবৰে নাই অৱশ্যে, আহিছোঁ আৰু আজি। গাইজ, ইমান পানী, ভবাই নাছিলোঁ ইমান পানী বুলি। আহিলোঁ এতিয়া ক'ব নোৱাৰোঁ, যাব পাৰোঁ না, মোৰ ভয়ে লাগে এইগিলাখানত যায়, পানীত নামিবাই ভয় লাগে। আজি আহিছোঁ তথাপিও মস্ত ভয় লাগছি, মই আঁঠুক লাগি পানী গটাই। চিনা পথাৰখন ইমান ধুনীয়া, ধানগিলা ভাল লাগছি আৰু ইমান ধুনীয়া লাগছি। ধান হোৱা নাই এতিয়ালৈকে, হ'লেও ইমান ধুনীয়া লাগিব। ধান হ'লে আৰু কিমান ধুনীয়া হ'ব। দেখিছেনে ইমান ধুনীয়া হৈছে কইঠাখিনি। আৰু মোৰ লগত বাবুও আহিছে। উপায় নাই আৰু, পানী বহুত, সেইবাবে ইয়াতে দিব লগা হৈছে আৰু। ইমান পানী বুলি গম পোৱা নাছিলোঁ আমি, তো আহি গ'লোঁ আৰু। অইনবাৰ বোলে ইমান পানী নহয়, গম পোৱা নাছিলোঁ ইমান পানী বুলি। ময়ো নাহিলোঁ ইমান পানী হ'ব বুলি গম পালে। দেখছি না কেনেকৈ দিব লগা হৈছে ঠগিখান আমি। তাই ধূপ জ্বলে দিব। ওপৰত দিলি নালাগে, ঠিকে আছে। চোন ভিউ কিমান ধুনীয়া, পথাৰত আহি ইমান ভাল লাগে। এইখিনি আমাৰ খেতি, আৰু ইতিমধ্যে আমাৰ চাকি জ্বলোৱা হৈ গ'ল, ঠগি পতাও হ'ল। ভাল লাগিছে বহুত। লাগিব ইমাখা পানী খচি খচি আৰু আকাঠো দেখছি না নাই, মই ভৰি চৰি কচে লৈছোঁ এই লম্পেন চম্পেন কেনেকৈ। ভয়ে লাগে, জোক চোক নাই তথাপিও ইমান ভাল লাগিছে ন। বুট খাই ল'লোঁ প্ৰসাদৰ, ঠগিখনো ভাঙিলে। এইটো বাবু আছে, বুট খাই আছে, ইকো চাকি। এতিয়া আমি ঘৰত যাম আস্তে আস্তে। গাইজ, ঠগিদা হ'ল, বুট খাই আছোঁ এতিয়া। তো যাওঁ আৰু, নহ'লে ইয়াতে আন্ধাৰ হ'ব। তো বলক দিয়ক, বাই বাই। চাই থাকিম জলক, যাই থাকিম জলক আকৌ। মানে গাইজ কুৰ্তা পিন্ধিছিলোঁ, এতিয়া যিটোহে পানী হৈছে চব ভিজি গেল। যাই কিনে আৰু এলা ধুবাই লাগিব। আৰু ভৰি চৰি যি খোজেছি থাকবা পাৰ নাই খোজেতিত, পানী খোজেতি হ'বা এলাক পানী ধৰছি। এতিয়া ঘৰ আহি পালোঁ, আৰু এতিয়া ভৰি হাত ধুবা যাওঁ, ভৰি চৰি খোজতি ধৰছি গোটাই। কাপোৰ জৰাও জিকে দেওগে, হেৰি হৈ গ'ল না, লেতেৰা হৈ গ'ল না। তাৰপিছত আজি আৰু ভাবিছোঁ মৰুৱাত যাম বুলি, শংকৰ উৎসৱ চাবা, আজি লাষ্ট। সেইকাৰণে অলপ দেৰিকৈ ওলাম ৰ'ব যাবা, দেখাই আছোঁ ৰ'ব আপোনালোকক। আৰু এয়া কাতি বিহুৰ কাৰণে মায়ে মই যোগাৰ কৰিলোঁ দুয়ো, এয়া হ'ল। এতিয়া মই সম্পূৰ্ণ ৰেডি মৰুৱাত যাবৰ কাৰণে। কিশোৰ আহি আছে মোক নিবলৈ, তো যাওঁগৈ। এতিয়া আমি আহি আছোঁ শংকৰ উৎসৱ চাবা। বলক, এখিনি ইয়াত কি বুলি কয় হা, এখিনি মৰুৱা চব, মৰুৱা শংকৰ উৎসৱখন পাই গ'লোঁ। এইখনেই মৰুৱাৰ শংকৰ উৎসৱ। সেইফালে মঞ্চ, তাতে ভাষণ দি আছে। অলপ লাজেই লাগি আছে, সেইবাবে কথা কোৱা নাই মানুহৰ আগত, কথা ক'ব লাজ লাগে বাবে। ইয়াত চাৰিওফালে মানুহে মানুহ, আৰু চবফালে দোকান হৈ গৈছে, বহুত মানুহ হৈছে ইয়াতে। আৰু ইয়াতে আমি জুচ খালোঁ। আৰু এইটো মন্দিৰতে শংকৰ উৎসৱ পালন কৰা হয়। আৰু এতিয়া আমি সেৱা কৰিবলৈ আহি গ'লোঁ।
অঁ আমি দুয়ো ঘূৰি আছোঁ এতিয়া কিবা খাবা যাওঁ ৰেণু বৈশ্য স্মৰণত মাননীয় নেতা মাননীয় মাধৱ অঁ এতিয়া বেগ কিনিব যাইছোঁ এইটো বইনাক হেৰি জিন্তিবাৰ আমি সকলোৱে পাপৰি চাট খালোঁ মই তালুকাৰ দিবলৈ আহ্বান পাপৰি চাট খালোঁ এতিয়া আৰু বেলেগ কিবা খাব দেখছি না ইমান মানুহ গাইছ বেগৰ দোকান পাই গ'লোঁ এতিয়া বেগো কিনো লাগছি কিনোৱে ৰ এটা শস্যম এইবিলাক হেৰাই চলিব সেই ডাঙৰ বিষয়ে আমি বিশেষকৈ আলোচনা কৰিব নাযাওঁ এই গতিকে ডাঙৰ আমাৰ এটা সাত্বিকা নহ'ব গতিকে সৎ কৰ্মৰ দ্বাৰা উপাৰ্জন কৰা এই সাত্বিক দানেহে সমস্ত কাৰ্য সামান্যমণ্ডিত কৰে অযথা দান দিলে নাইবা চোৰ কৰি নানান ধৰণে ২ নম্বৰ পথেৰে উপাৰ্জন কৰা দান ছাত্ৰীসকলে যি কৃতিত্ব লাভ কৰিছে তেওঁলোকক মই আন্তৰিক অভিনন্দন জনাইছোঁ ভৱিষ্যতে যাতে তেওঁলোকৰ এই কৃতিত্বৰ ধাৰাবাহিকতা যাতে অক্ষুণ্ণ থাকে সেইবাবে তেওঁলোকক শুভেচ্ছা জনাইছোঁ আৰু তেওঁলোকৰ এইখিনি কৰ্ম হয় আধ্যাত্মিকতাৰ পৰা ক'বলৈ গ'লে ভক্তিৰ গতিকে ভক্তি নহ'লে কোনো কাম নহয় গতিকে তেওঁলোকে যি কৃতিত্ব উপাৰ্জন কৰিলে এইখিনি তেওঁলোকৰ ভাল আমি এতিয়া বিৰিয়ানী খাবলৈ আহি গ'লোঁ আগতে ক'ব নোৱাৰা আগতে আমিও আছোঁ এতিয়া বিৰিয়ানী খালোঁ এতিয়া ভিডিঅ' কৰিব নহ'ল বাৰু তাতে আমি ভিডিঅ' কৰিব অঁ আমি এতিয়া আহিলোঁ খাই আৰু আপোনালোকক দেখাব নহ'ল বাৰু সেইকাৰণে নেট খালোঁ এতিয়া আমি জিলাপি ল'ম ভুজিয়া ল'ম লাষ্ট মানে আমাৰ এতিয়া আমি খাব লগা আছে এতিয়া আমি ঘৰত যাবৰ কাৰণে গাড়ীত উঠছোঁ এতিয়া যাওঁ গাইছ এতিয়া আমি আহি পালোঁ ঘৰত আজিলৈ বাই বাই